আসসালামু আলাইকুম, নমস্কাৰ, গুড ইভিনিং। আজি ছাত্ৰ সমাজক লৈ দুই এষাৰ কথা ক'ব ওলাইছোঁ। ইতিমধ্যে কোভিড মহামাৰীৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ পৰীক্ষা চৰকাৰে নাপাতিলে। কেৱল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ চৰকাৰে খেলিবলৈ সুবিধা এটা ল'লে। যি কি নহওক, ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো কেনেকৈ সুৰক্ষিত হ'ব সেয়া যি চৰকাৰে সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত ভালকৈ পালন কৰিবলৈ চৰকাৰক দাবী জনাওঁ। ইতিমধ্যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ পিছত বহুতো অপ্ৰীতিকৰ ঘটনা, আত্মহত্যা ইত্যাদি পোহৰলৈ আহিছে। নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ মাগুৰমাৰীৰ আব্দুল ৰছিদৰ পুত্ৰ আলী হুছেইন ৰিজাল্টৰ পিছতে বিষ পান কৰি মৃত্যু বৰণ কৰিলে। তেওঁ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। লগতে সমগ্ৰ ছাত্ৰ সমাজক এনেধৰণৰ কাৰ্যৰ পৰা বিৰত থাকি নিজৰ জীৱন কেৱল নম্বৰেদি নিজৰ সফলতা কৰ্মৰ মাজেৰে, নিজৰ ব্যৱহাৰৰ মাজেৰে সেইবিলাক সৃষ্টি কৰিব লাগিব। গতিকে ছাত্ৰ সমাজে অলপ ধৈৰ্য ৰাখি চৰকাৰে কি সিদ্ধান্ত লয় তাৰ প্ৰতি অলপ আশাবাদী হৈ থাকক আৰু চৰকাৰে সন্তুষ্টজনক সিদ্ধান্ত ল'বলৈ চৰকাৰক অনুৰোধ জনাওক। চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সন্তোষজনক মতামত এতিয়ালৈকে ছাত্ৰ সমাজক দিয়া নাই। আমি আশা কৰিছোঁ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ছাত্ৰ সমাজক যাতে ভৱিষ্যতত একো অসুবিধা নহয় আৰু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত যি ভেমেজালি, যি খেলিমেলি হৈছে, এইখিনি অতি কম সময়ত সমাধান কৰি ছাত্ৰ ছাত্ৰীক সন্তুষ্টজনক নম্বৰ দিব বুলি আশা কৰিলোঁ। আৰু ছাত্ৰ ছাত্ৰীকো অনুৰোধ জনাওঁ যে তোমালোকে অলপ ধৈৰ্য ধৰা। চৰকাৰে অলপ সময় ল'ব, কিন্তু এই সময়ত যাতে ছাত্ৰ ছাত্ৰীক সকলে কোনো ধৰণৰ নিজৰ জীৱনৰ প্ৰতি যাতে একো বেয়া সিদ্ধান্ত নলয়। আৰু কোভিড মহামাৰী অহাৰ পিছৰ পৰা সকলো ছাত্ৰ ছাত্ৰী মোবাইলৰ প্ৰতি অলপ বেছি আকৰ্ষণ হৈ পৰিছে। মোবাইলত বিভিন্ন ধৰণৰ গেম ইত্যাদি খেলি নিজৰ সময় পাৰ কৰিছে। গতিকে মোবাইল কেৱল গেম খেলাৰ বাবে নহয়, মোবাইলত বহুতো ভাল বস্তু আছে, ইউটিউবত বহুতো ভাল শিক্ষামূলক ভিডিঅ' আছে। গতিকে নিজৰ সময় আৰু ঘূৰি নাহে, নিজৰ সময়ৰ উচিত মূল্য দিবলৈ অলপ শিক্ষামূলক বস্তুত গুৰুত্ব দিবলৈ ছাত্ৰ সমাজক অনুৰোধ জনাওঁ। লগতে খেল ধেমালি কৰিবলৈও অনুৰোধ জনাওঁ। কেৱল ঘৰত বহি বহি মোবাইল চাই থাকিলে নিজৰ চকু, নিজৰ মূৰ, চবতে নিজৰ শাৰীৰিক সকলোতে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এইখিনি কৈয়ে সামৰিলোঁ।